কালি পৰহি যদি আপুনি যদি টিকেট পায়, সেই দুজনে বা তিনিজনে যদি টিকেট নাপায়, আপোনালোকৰ পাৰ্টিৰ মাজতে সংঘাত হ'ব। সেই ধৰণে যদি হয়, আপোনালোকৰ যিটো পাৰ্টি যিটো জিকা, সেইটো টোটেলি ফেইলাৰ হ'ব। চিৰিয়াছলি ভাবিছোঁ এই থকা নিৰ্বাচনত BPF দলৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিম। আৰু যদি হাগ্ৰামা মহিলাৰীদেৱে যদি মোৰ ওপৰত যদি বিশ্বাস ৰাখি প্ৰাৰ্থিত্ব প্ৰদান কৰে, তো আহি থকা নিৰ্বাচনত প্ৰাৰ্থী হৈ মই ইলেকশ্যন খেলিব বিচাৰিছোঁ। কাৰণটো কি, আৰ্টিফিচিয়েলি কাম নহয়। আৰু পিছপৰা অঞ্চলৰ উন্নয়ন, মেইন কথাটো উন্নয়নটো হ'ব লাগিব। গতিকে উন্নয়ন নকৰি যদি পাৰ্চেণ্টেজৰ ৰাজনীতি কৰি থাকে, এইবিলাক টেম্পৰাৰী ৰাজনীতি। ৰাইজক আজিৰ সচেতন ৰাইজ। আহি থকা সময়ত আপোনালোকৰ এই শুক্লা চেৰফাং সমষ্টিত কি ধৰণে কাম কৰি যোৱাটো আপোনালোকৰ এতিয়া হাতত লৈছে। হাগ্ৰামা মহিলাৰী দলৰ সভাপতি বৰ্তমানৰ চিফ, তেখেত মাটিৰ লিডাৰ, জনসাধাৰণে ভাল পায়, অন্তৰৰ পৰা ভাল পোৱা লিডাৰ, আৰু তেখেতে কামৰ মানুহ। নমস্কাৰ, আমি কথা পাতিব বিচাৰিছোঁ আজি আহি থকা নিৰ্বাচনৰ বিষয় আৰু যোৱা সময়ত কি কি কাম কৰিছিলে সেইটো বিষয়ে আমি কথা পাতিব বিচাৰিছোঁ। আমাৰ শুক্লা চেৰফাঙৰ BPFৰ ব্লগৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বেজবৰুৱা তেখেতে আছে আমাৰ লগত। তাৰ লগত আমি বিভিন্ন কথা পাতিম শুক্লা চেৰফাং সমষ্টিৰ বিষয়ে আৰু BPFৰ দলৰ আজিৰ তাৰিখত কি কি কাম চলি আছে, গভৰ্ণমেণ্টভাৱে বা পাৰ্টিভাৱে কি কি কাম চলি আছে সেইটো বিষয়ে আমি কথা পাতিম। আৰু গড়াইছৰ সমষ্টিত আহি থকা নিৰ্বাচন, অসম বিধানসভা যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, সেইটো বিষয়ে আমি বিভিন্ন কথা পাতিবলৈ আমি আহিছোঁ। সেই সময়ত মই প্ৰথমতে বড়োলেণ্ড টাইমছৰ দাদাক আদৰণি জনাইছোঁ। হয়, ধন্যবাদ। তো বড়োলেণ্ড টাইমছৰ জৰিয়তে মই সমগ্ৰ BTC ৰাইজ, ইয়াৰ লগতে অসমৰ ৰাইজ আৰু আমাৰ 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিৰ ৰাইজক মই অলপমান পলমকৈ হ'লেও ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। হয়, নিৰ্বাচন আহিছে, 2026 চনৰ নিৰ্বাচন আহিছে, আৰু ইয়াৰ কাৰণে আমি BPF দলেও সাজু হৈছোঁ। তো বিগত সময়ত আমি BPF দলে কি কি কৰিলোঁ, সেই কথাবিলাকতো সমাজে বিচাৰ কৰিব। আমাৰ BTC নামৰ যিটো অঞ্চল, এই অঞ্চলটোৰ ঐক্য, শান্তি আৰু প্ৰগতি, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ কাৰণে সদায় BPF দলে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF দলে কাম কৰিছে। আৰু ৰাইজেও গম পাইছে বিগত 5টা বছৰৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ, UPPL চৰকাৰ, সেই চৰকাৰৰ লগত BPF চৰকাৰৰ তুলনা কৰিলে ৰাইজে নিজে নিজে উত্তৰটো পাব। BTC অঞ্চলৰ উন্নয়নৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিনে আৰু গতি নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া জাতিৰ লিডাৰ, মাটিৰ পৰা উঠি অহা লিডাৰ, আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন শক্তিশালী জাতীয়তাবাদী আঞ্চলিক শক্তিৰ লিডাৰ। তো মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি BPF দলে সমগ্ৰ পিছপৰা BTC নামৰ যিটো অঞ্চল, সেই অঞ্চলটোৰ উন্নয়নৰ কাৰণে আমি আগতেও কাম কৰিছোঁ আৰু কাম কৰি যাম। যিহেতু আপোনালোকৰ যোৱা 5 বছৰৰ চৰকাৰৰ বা শাসনত নাছিলে, তাৰ প্ৰমোদ বড়ো যিটো চৰকাৰ আছিলে, তাৰ আগতে যিটো আপোনালোকৰ 15 বছৰ আৰু 2টা বছৰ যিটো ইণ্টাৰিম পাইছিলে, আপোনালোকৰ যিটো সমষ্টিৰ গণেশ কছাৰী নেতৃত্বৰ এই শুক্লা চেৰফাং সমষ্টিত যথেষ্ট কাম কৰিছে। আৰু এবাৰ যিহেতু 2025 পৰা 30 লাগি এজন EM হিচাপে দায়িত্ব পালে আপোনালোকৰ যিটো EM বা গণেশ কছাৰী, তেখেতে আহি থকা সময়ত আপোনালোকৰ এই শুক্লা চেৰফাং সমষ্টিত কি ধৰণে কাম কৰি যোৱাটো আপোনালোকৰ এতিয়া হাতত লৈছে, সেইটো জানিব বিচাৰিছোঁ। হয়, গণেশ কছাৰী ডাঙৰীয়া অহাৰ আগত আমাৰ শুক্লা চেৰফাং বুলি যিটো অঞ্চল আছিল, বা আমাৰ BTC হোৱাৰ আগত শুক্লা চেৰফাং যিটো অঞ্চল আছিল, এইটো গড়েশ্বৰৰ পৰা আহি আমাৰ যিটো 52খন গাঁৱৰ এটা সমষ্টি, এই সমষ্টিটোৰ 52খন গাঁৱৰ আধা সংখ্যক গাঁৱতে গাড়ী নিব পৰা ব্যৱস্থা নাছিল।
কমিউনিকেশ্যনৰ ব্যৱস্থা নাছিল, জংঘল আছিল। তো কছাৰী ডাঙৰীয়া তেখেতৰ বিগত সময়ৰ কাৰ্যকালত যোৱা 5 বছৰটো বাদ দি তাৰ আগৰ কাৰ্যকালত শুক্লাই চেৰফাঙত অন্ততঃ আমাৰ 52খন গাঁৱত মটৰেবল কৰা হ'ল। বহুত সমস্যা আমাৰ ইয়াত, বহুত সমস্যা মানে যাতায়াতৰ বহুত সমস্যা, কাৰণ প্ৰাকৃতিকভাৱে ভূটানৰ কাষতে আমাৰ শুক্লাই চেৰফাং, ভূটানৰ পৰা নামি অহা নদীবিলাকে আমাৰ শুক্লাই চেৰফাং অঞ্চল আহি পায়। আৰু ইয়াত বহুত ডোং এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আছে পানীৰ। গাঁওবিলাকত যোৱাৰ কাৰণে এটা নদী, যেনে মই আপোনাক দেওচুঙা নদীৰ কথা কৈছোঁ, দেওচুঙা নদীটোৱে আমাৰ যিটো মূল বগামাটিত যোৱা ৰাস্তা, এই ৰাস্তাটোত বহুতবাৰ ৰাস্তাটো এবাৰ ইফালে কাটা কাটি এনেকৈ পাৰ হৈ থাকে। দেওচুঙা নদী, এটা নদীৰ ওপৰত 11খন দলং বনাবলগীয়া অৱস্থা হৈছে। 11খন দলং এটা নদীৰ ওপৰত, ধৰক 4-5 কিলোমিটাৰ ভিতৰত। গতিকে এনেকুৱা ধৰণৰ আমি এটা ভৌগোলিক অৱস্থাত আমি বসবাস কৰোঁ, এনেকুৱা প্ৰাকৃতিক এটা অৱস্থাত আমি বসবাস কৰোঁ। তো গণেশ কছাৰী ডাঙৰীয়া তেখেতৰ কাৰ্যকালত আমাৰ শুক্লাই চেৰফাং অঞ্চলত যথেষ্ট উন্নতি কৰিছে। বিগত 5টা বছৰত শুক্লাই চেৰফাং উন্নয়ন স্তব্ধ, কিন্তু শুক্লাই চেৰফাঙত যিকোনো ৰাইজক সোধক, গণেশ কছাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ শুক্লাই চেৰফাং যিটো অঞ্চল, এই অঞ্চলত যথেষ্ট উন্নয়নমূলক কাম কাজ হৈছে। কছাৰী ডাঙৰীয়া বিগত কাৰ্যকালত আমাৰ এই অঞ্চলটো কৃষি প্ৰধান, প্ৰায় 85% বা 90% মানুহ খেতিৰ লগত জড়িত। তো খেতিৰ লগত জড়িত এই অঞ্চলটোত আমাৰ বিশেষকৈ পথাৰত পানী যোগান, কছাৰী ডাঙৰীয়া তেখেতৰ কাৰ্যকালত তেখেত যদিও বা জলসিঞ্চন বিভাগৰ EM নাছিল, তেখেত হেল্থৰ EM আছিল বা ইণ্ডাষ্ট্ৰী EM আছিল। তো তেখেতৰ কাৰ্যকালত বিগত সময়ত 23টা কৃষক বান্ধ, ডাঙৰ 450 কোটি টকাতকৈ বেছি টকাৰ খেতিয়কসকলৰ কাম কৰিছে। তো বিগত সময়ত কছাৰী ডাঙৰীয়াৰ দলং বনাইছে 500খনতকৈ বেছি, 500খন, 500। এই দলংটো আপোনাৰ 1.5 মিটাৰৰ পৰা ষ্টাৰ্ট, 1.5 মিটাৰৰ আছে, 4 মিটাৰৰ আছে, 16 মিটাৰৰ আছে, 32 মিটাৰৰ আছে, তো 260 মিটাৰলৈকে এনেকুৱা সৰু ডাঙৰ। গতিকে আপোনাৰ এইটো এটা অৱস্থা। আৰু যিটো সময়ত তেখেতে EM হৈছিল, ৰাস্তা ঘাটবিলাক নাছিল, তো ৰাস্তা ঘাটখিনি বনালে, মটৰেবল হ'ল। তাৰ উপৰিও আপোনাৰ শুক্লাই ষ্টেডিয়াম, বিভিন্ন জেগাত স্কুল কলেজবিলাক ভাঙি গৈছিল আন্দোলনৰ সময়ত, সেই কথাটো আপোনালোকে জানে। স্কুল কলেজটো নাই আমাৰ, স্কুলখিনি ভাঙি যোৱা, স্কুলখিনি পুনৰ নিৰ্মাণ। তো আমাৰ শুক্লাইত ষ্টেডিয়াম, শুক্লাইত আপোনাৰ জহলপুৰী পাৰ্ক, বীৰ শ্বহীদসকলৰ স্মৃতিত পাৰ্ক, এখন স্মৃতি উদ্যান বনালে। শুক্লাইত আপোনাৰ মেডিকেল, আমাৰ নাওকটা মেডিকেল পুনৰ নিৰ্মাণ। তাৰপিছত আপোনাৰ মহৰীপাৰাত মেডিকেল একো নাছিল, অৱস্থা নাছিল, বনালে। ভেটেনাৰীবিলাক বনালে, আমাৰ বাঙালীপাৰাত মেডিকেল বনালে। গতিকে বিগত সময়ত কছাৰী ডাঙৰীয়াই তেখেতৰ কাৰ্যদক্ষতা দাঙি ধৰিছে। আৰু আহি থকা 5টা বছৰত আমি শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, সেই চৰকাৰত এটা গুৰুত্বপূৰ্ণ বিভাগ পাবলৈ আমি সক্ষম হৈছোঁ, জলসিঞ্চন। গতিকে জলসিঞ্চনৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ কাৰণে কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। গণেশ কছাৰী ডাঙৰীয়াই বিভিন্ন ধৰণৰ ছাৰ্ভে কৰি আমাৰ অঞ্চলটোত ক'ত কেনেকুৱা ধৰণৰ পানী যোগানৰ ব্যৱস্থা কৰিলে কৃষি খণ্ডত আমি আগুৱাই যাব পাৰিম, এই কথাবিলাক আমি ইতিমধ্যে ছাৰ্ভে কৰিছোঁ। কাম কাজবিলাক অলপ আৰম্ভ হৈছে। আমাৰ 100 স্কিমৰ কাম আগৰ চৰকাৰখনে পেলাই থৈছিল, কৰিব পৰা নাছিল। গতিকে আগৰ দিনত আৰম্ভ নোহোৱা কাম সেইদিনা এটা আমি 500 কোটি টকাৰ ক্ষমা কৰিব, 5 কোটি টকাৰ প্ৰজেক্ট, ইয়াত আমি 3,89 লাখৰ এটা কাম আমি যোৱা সপ্তাহত আৰম্ভ কৰিছোঁ। ঠিক তেনেকৈ ৰাস্তা ঘাটৰ কাম আমি 4টা ৰাস্তাৰ কাম আৰম্ভ কৰিছোঁ, 1 কোটি টকাকৈ। আমি ইতিমধ্যে শুক্লাই পাৰ্কত কিবা অলপ আৰু কৰিব পৰা যায় নেকি, আমি 3 কোটিমান টকাৰ, কাৰণ পৰ্যটন বাহিৰৰ পৰা মানুহ আহে শুক্লাইত, গতিকে শুক্লাই পাৰ্কত কিবা অকণমান কৰাৰ আমি চেষ্টা কৰিছোঁ। 3 কোটি টকাৰ প্ৰজেক্ট এটা লোৱা হৈছে, হয়তো 1 মাহ পিছত আৰম্ভ হ'ব। ঠিক তেনেকৈ আমি শুক্লাই চেণ্ট্ৰেল ষ্টেডিয়ামত লাইটৰ ব্যৱস্থা কৰিছোঁ, যাতে ডে নাইট খেলিব পৰা যায়। গতিকে আমি বগামাটি, আমাৰ অঞ্চলত যদিও শুক্লাই চেৰফাঙত নপৰে, বগামাটি আমাৰ যিটো টুৰিজিম স্পট, এইটো যে পিকনিক স্পট নহয়, এইটো টুৰিজিম স্পট। ইয়াৰ গোটেই বছৰ জুৰি মানুহ আহে, গোটেই ভাৰতৰ পৰা মানুহ আহে বুলি ক'লে ভুল নহ'ব। ইয়াত জংগল ট্ৰেকিঙৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ কামৰ কাৰণে মানুহ আহে। গতিকে আমি বগামাটিৰ অলপমান ডেভেলপমেণ্টৰ কাৰণে কিবা কৰিব পৰা যায় নেকি চাইছোঁ, আমি ছাৰ্ভে টাৰ্ভে কৰিছোঁ। গতিকে কছাৰী ডাঙৰীয়াৰ নেতৃত্বত আহি থকা দিনত আমি শুক্লাই চেৰফাং সমষ্টি, BTCৰ লগতে শুক্লাই চেৰফাং সমষ্টিত যিমান দূৰ পাৰোঁ, BTCৰ সীমিত ফাণ্ডেৰে আমি যিমান দূৰ পাৰোঁ সিমানখিনি আমি কাম কৰাৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ পিছত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ এতিয়া চৰকাৰত বহিলে, কিন্তু যোৱা যিটো 5 বছৰ নাছিলে, কিন্তু তথাপি আপোনালোকৰ 5 বছৰ পিছতে যে চৰকাৰত আহিব পাৰিলে, সেইটো কি ধৰণে সম্ভৱ হ'ব আপোনালোকৰ কাৰণে? যিহেতু
এটা চৰকাৰ আছিলে UPPL গভৰ্ণমেণ্ট তাৰ 5 বছৰতে উফৰাই পিনি আপোনালোকে যিটো পুনৰ চৰকাৰত BTC শাসন কৰিলে কেনেকা সম্ভৱ হ'ল এইটো ইয়াৰ মূল কাৰণটো হাগ্ৰামা মহিলাৰী দল আমাৰ হাগ্ৰামা মহিলাৰী দলৰ সভাপতি বৰ্তমানৰ চিফ তেখেত মাটিৰ লিডাৰ জনসাধাৰণে ভাল পায় অন্তৰৰ পৰা ভাল পোৱা লিডাৰ আৰু তেখেতে কামৰ মানুহ যোৱা কালি পৰহি মোদী ডাঙৰীয়াৰ আগত যিখিনি BTR ৰেকৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে BTC ৰেকৰ্ডৰ ইমপ্লিমেণ্টেশ্যন বাকী থকাখিনিৰ কাৰণে যেনেকৈ ডাইৰেক্টলি কৈ দিলে এই চিম্প্লিচিটিটো তেখেত যথেষ্ট সৰল মনৰ মানুহ সৰল লিডাৰ ৰাইজৰ কাৰণে যিকোনো কাম কৰিব পাৰে যিকোনো কাম সিদ্ধান্ত লৈ যিকোনো মুহূৰ্ততে কাম কৰিব পাৰে ৰাইজৰ কাৰণে কাম কৰা লিডাৰ আৰু মহিলাৰীদেৱৰ এই জনপ্ৰিয়তাটো আমাৰ মূল ভেটি মহিলাৰীদেৱে মাটিৰ পৰা উঠি অহা লিডাৰ ৰাইজৰ লগত ডাইৰেক্ট সম্পৰ্কত থকা লিডাৰ বৰ হাই প্ৰফাইল নহয় হাগ্ৰামা মহিলাৰীদেৱ বৰ হাই প্ৰফাইল লিডাৰ নহয় চিম্পল মানুহ হয় সহজ সৰল মানুহ চিম্পল লিভিং হাই থিংকিং গতিকে জাতি আৰু আমাৰ পিছপৰা অঞ্চলটোৰ উন্নয়নৰ কাৰণে মহিলাৰীদেৱে যিকোনো কাম কৰিব পাৰে গতিকে যোৱা 5 বছৰত ৰাইজে টেষ্ট কৰিলে UPPL দল আমিও ভাবিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতেও জাতিক নেতৃত্ব দি অহা লিডাৰ আপচুৰ সভাপতি আছিল কিন্তু 5 বছৰৰ ভিতৰত তেখেতৰ ভৰ্তি BTC ৰাইজৰ মোহভংগ ঘটিল কাৰণটো কি আৰ্টিফিচিয়েলি কাম নহয় আৰু পিছপৰা অঞ্চলৰ উন্নয়ন মেইন কথাটো উন্নয়নটো হ'ব লাগিব গতিকে উন্নয়ন নকৰি যদি পাৰ্চেণ্টেজৰ ৰাজনীতি কৰি থাকে এইবিলাক টেম্পৰাৰী ৰাজনীতি ৰাইজক আজিৰ সচেতন ৰাইজ বৰ্তমান গণতান্ত্ৰিক শাসন ব্যৱস্থাত আমাৰ শাসন ব্যৱস্থাবিলাকত ৰাইজ যথেষ্ট সচেতন ডিজিটেলি হওক বিভিন্ন ধৰণৰ মিডিয়াৰ জৰিয়তে হওক ৰাইজ আজি শাসন ব্যৱস্থাটোত ডাইৰেক্টলি ইনডাইৰেক্টলি অংশগ্ৰহণ কৰে উন্নয়নৰ কাম কাজ হৈছে নে হোৱা নাই ৰাইজক মিছা ক'ব নোৱাৰিতো বিভিন্ন ধৰণৰ প্ৰচেছেৰে উলিয়াই ল'ব পাৰি বিগত 5টা বছৰ মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ এতিয়া গণেশ কছাৰীয়ে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট পাইছে কছাৰীৰ লগত থকা মানুহ হিচাপে মই জানো যোৱা 5 বছৰত ইৰিগেশ্যনত এটা স্কিম নাই বুজি পাইছেনে 5 বছৰত এটা স্কিম আনাৰ তেওঁলোকৰ নহ'ল শুক্লাইট নহয় BTC কৈছোঁ মই এটা স্কিম নাই তাত ERM আমাৰ শুক্লাইট 269 crores আমাৰ শুক্লাই যিটো ইৰিগেশ্যন প্ৰজেক্ট তাত এটা আঁচনি আছিল সেই কামটোকে চলি আছে সেইটোৱে কাম তাৰো বিল দিব পৰা নাই তাৰ কামৰ প্ৰগ্ৰেছ আপোনাৰ 65% বিল দিছে 15% গতিকে এনেকৈ কাম নহ'বতো ৰাইজৰ কাৰণে ৰাইজে নিৰ্বাচিত চৰকাৰ ৰাইজে যেতিয়া এটা আশা কৰি পঠায় তেওঁলোকে কাম কৰিব লাগিব তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ৰাইজৰ যিটো আকাংক্ষা আছিল আৰু জাতিৰ লিডাৰ হিচাপে বিশেষকৈ বড়ো ৰাইজৰ যিটো আকাংক্ষা আছিল সেই আকাংক্ষা UPPL পূৰণ কৰিব নোৱাৰিলে আৰু সেইকাৰণে আজি 5 বছৰ পিছত ৰাইজে UPPLক দলিয়াই পেলালে সেইটোৱে এতিয়া মই আহিব বিচাৰিছোঁ যিটো নিৰ্বাচন আহি আছে সন্মুখত যিহেতু আপোনালোকৰো ফুল প্ৰিপাৰেশ্যন হৈ আছে BPF দল হিচাপে আৰু এতিয়া যিটো নতুনকৈ আপোনালোকৰ যিটো গৰাইচৰ সমষ্টি পাইছে তামোলপুৰৰ ভাগ হৈ পিনি তো এতিয়া যিটো গাঁৱে গাঁৱে চুবাই চগে বাজাৰে তেনেকা চৰ্চা চলি আছে আপোনাৰ নামৰ মানে কেণ্ডিডেট আহি থকা নিৰ্বাচনৰ গৰাইচৰ সমষ্টিৰ এজন কেণ্ডিডেট বা প্ৰাৰ্থী হিচাপে এই সময়ত কি ক'ব যেহেতু ৰাইজে বহুত চৰ্চা চলি আছে আপোনাৰ নামটো লৈ ফালে দিগন্ত বেজবৰুৱা এবাৰ BPFৰ প্ৰাৰ্থী হ'ব বুলি আচলতে যোৱা 2 মাহ আগলৈকে নিৰ্বাচনত যে মই খেলিম মানে নিৰ্বাচনৰ প্ৰাৰ্থী যে হ'ম সেই চিন্তাটো মোৰ নাছিল মই সদায় বেকগ্ৰাউণ্ডত থাকি কাম কৰি যোৱা মানুহ বিগত 2011 চনৰ পৰা শুক্লাই চেফাং ব্লক BPFৰ মই জেনেৰেল ছেক্ৰেটাৰী 14 বছৰ হ'ল তো গণেশ কছাৰী ডাঙৰীয়াৰ কাম কাজত সহায় কৰি থকা তলে তলে থকা মানুহজন এজন ময়ো হয় গতিকে মই আজিৰ পৰা 2-2.5 মাহ আগলৈকে নিৰ্বাচন খেলিম বুলি মই ভবা নাছিলোঁ কিন্তু এতিয়া গোৰেশ্বৰ বিধানসভা সমষ্টি যিহেতু এটা নতুন সমষ্টি আৰু ৰাইজৰ লগত যেতিয়া কথা পাতিছোঁ BTC ইলেকশ্যনৰ পিছত ৰাইজৰ লগত যেতিয়া কথা পাতিছোঁ ৰাইজৰ ফালৰ পৰা এটা দাবী মৰমৰ দাবী এটা আহিছে বিভিন্ন দল সংগঠনবিলাকে লগ কৰিছে ৰাইজে লগ কৰিছে জাকে জাকে ৰাইজে লগ কৰিছে আৰু অঞ্চলটো যিহেতু উন্নয়নৰ স্বাৰ্থত আৰু নতুন সমষ্টি গতিকে মোক কিছুমানে ইলেকশ্যন খেলাৰ কথা কৈছে আৰু ভাবিছোঁ মই এতিয়া চিৰিয়াছলি ভাবিছোঁ আহি থকা নিৰ্বাচনত BPF দলৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিম আৰু যদি হাগ্ৰামা মহিলাৰীদেৱে যদি মোৰ ওপৰত যদি বিশ্বাস ৰাখি প্ৰাৰ্থিত্ব প্ৰদান কৰে তো আহি থকা নিৰ্বাচনত প্ৰাৰ্থী হৈ মই ইলেকশ্যন খেলিব বিচাৰিছোঁ কাৰণ এই পিছপৰা অঞ্চলটোৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব আমাৰ এই এনেকুৱা অঞ্চলবিলাকত মই কাৰো নাম ল'ব খোজা নাই 25 বছৰ ধৰি 30 বছৰ ধৰি MLA MP হৈ থকা মানুহবিলাক আছে কিন্তু কাৰ্যদক্ষতা
দেখুৱাৰ কাৰণে কৰাৰ কাৰণে 25 বছৰৰ প্ৰয়োজন নাই। আমাৰো অঞ্চলটোক লৈ কিছু চিন্তা আছে, অন্তৰত কিছু চিন্তা লৈ সামাজিক জীৱনত থকা মানুহ বিগত 25-30 বছৰ সামাজিক জীৱনত আছো, ৰাজনৈতিক দল BPF-ত প্ৰায় 20 বছৰ আছো। গতিকে অঞ্চলটোৰ উন্নয়নৰ কাৰণে আমাৰো কিছু পৰিকল্পনা আছে, আৰু এই পৰিকল্পনাবিলাক চাইডৰ পৰা কৰিব পাৰি, কিন্তু সন্মুখৰ পৰা নেতৃত্ব দিলে বেছি সফল হ'ব পৰা যায়। গতিকে অঞ্চলটোৰ উন্নয়ন, ইয়াত যথেষ্ট কাম কৰিবলৈ বাকী আছে। আজি 2026 চনত আজি আমাৰ যিটো নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টি, ইয়াত এখন পূৰ্ণাংগ কলেজ নাই। গোৰেশ্বৰত এখন কলেজ আছে, তাত ছায়েন্স ষ্ট্ৰীম কিবা নহয়। গতিকে এটা ভূটানৰ কাষৰ পৰা ল'ৰা ছোৱালীবিলাকে গোৰেশ্বৰলৈকে আহিব লাগে। আমাৰ ইয়াত এটা বেংক নাই, আপোনাৰ বেংকৰ এটা ব্যৱস্থা নাই। বেংকত যাব লাগিলে মানুহক দিনটো যাব লাগে, দিনটো লাগে। গোৰেশ্বৰত বেংক আছে, আৰু গোৰেশ্বৰলৈকে যাব লাগিলে ভূটানৰ কাষৰ পৰা গোটেই দিনটো, সেইদিনা বেলেগ কাম কৰিব নোৱাৰে। গতিকে জনপ্ৰতিনিধি হৈ অঞ্চলটোৰ উন্নয়ন যদি কৰা নহয়, তেনেকুৱা জনপ্ৰতিনিধিত্বৰ প্ৰয়োজন নাই। গতিকে আহি থকা দিনত এই অঞ্চলটোৰ কৰিবলগা কাম বহুত আছে। আমাৰ কি বুলি ক'ম, সম্পদ বহুত আছে, কিন্তু ইয়াক উলিয়াই আনি ইয়াক প্ৰপাৰলি মাৰ্কেটিং কৰি অঞ্চলটো আগুৱাই লৈ যোৱা মানুহৰ অভাৱ হৈছে। আৰু মই ভাবোঁ সামাজিক জীৱনৰ গ্ৰাছৰুটৰ প্ৰত্যেকজন মানুহৰ লগত সম্পৰ্ক থকা মানুহ হিচাপে আহি থকা দিনত যদি হাগ্ৰামা মহিলাৰীদেৱৰ যদি নেতৃত্বত, যদি তেখেতৰ নেতৃত্বত যদি মই কেণ্ডিডেট পাওঁ আৰু ৰাইজৰ আশীৰ্বাদ সহযোগ যদি পাওঁ, এই অঞ্চলটোৰ কৰিবলগা কাম পৰিকল্পনা বহুত আছে, আৰু সেইখিনি সন্মুখৰ পৰা নেতৃত্ব দিব বিচাৰিছোঁ। অঞ্চলটো অলপ আগুৱাই যোৱাৰ ক্ষেত্ৰত নিজৰ পৰিকল্পনাখিনি কাৰ্যক্ষেত্ৰত পৰিণত কৰিব বিচাৰিছোঁ। তাৰ মাজতে যিহেতু আপোনালোকৰ দলৰ পৰাই মানে এজন দুজন তেনেকা কেণ্ডিডেট বিচৰা থাকিব, সেইসকলৰ আপোনালোকে কি ধৰণে এতিয়া কথা পাতি আছে, বা কেনেকা ধৰণে আপোনালোকে ক'ব বিচাৰে যে আপুনিও এজন থাকিল বা পাৰ্টিৰ দুজন তিনিজন আকৌ থাকিব, সেই বিষয়ে আপোনালোকে কি ধৰণে আলোচনা কৰিব যে কালি পৰহি যদি আপুনি যদি টিকেট পায়, সেই দুজনে বা তিনিজনে যদি টিকেট নাপায়, আপোনালোকৰ পাৰ্টিৰ মাজতে সংঘাত হ'ব। সেই ধৰণে যদি হয়, আপোনালোকৰ যিটো পাৰ্টি যিটো জিকা, এইটো টোটেলি ফেইলাৰ হ'ব। তো সেইটো বিষয়ে আপোনালোকৰ কি ডিচিশ্যন ল'ব? নাই, এইটো নহয়। আমাৰ BPF দলত সংঘাত নহয়। ক'ত দেখিছে আপুনি? কেতিয়া BPF দলৰ হাগ্ৰামা মহিলাৰীদেৱৰ যিটো সিদ্ধান্ত, সেইটোৱে আমাৰ চূড়ান্ত কামান। তেখেতে যাকে দায়িত্ব দিব তাৰ কাৰণে আমি ইলেকশ্যন খেলিম। এতিয়া গোৰেশ্বৰ বিধানসভা সমষ্টিত পৰিষদীয় সমষ্টি পৰে 3টা: গোৰেশ্বৰ, শুক্লাই চেৰফাঙৰ, নাগৰিজুলি। ইতিমধ্যে গোৰেশ্বৰ, নাগৰিজুলি আৰু আমাৰ 3টা সমষ্টিৰ 2 লানি সভা হ'ল, 3খন সভা হ'ল একচুৱেলি। এখন সৰু সভা, বাকী ডাঙৰকৈ এখন সভা হ'ল আমাৰ নাগৰিজুলি টিচাৰ্ছ ভৱনত, তাত সভা হ'ল। আৰু তাত 3টা পৰিষদীয় সমষ্টিৰ ফালৰ পৰা 2জন কেণ্ডিডেট, 2জন আমি, এজন আমাৰ শ্ৰদ্ধাৰ মহেশ্বৰ বসুমতাৰীদেৱ, দলৰ প্ৰতিষ্ঠাপক সদস্য, তেখেত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বৰ্তমান MCLA, তেখেতৰ নাম আৰু মোৰ নাম দিগন্ত কুমাৰ বেজবৰুৱাৰ নামটো ইতিমধ্যে আমাৰ 3টা পৰিষদীয় সমষ্টিৰ সেই সভাৰ পৰা সিদ্ধান্ত লৈছে, আৰু ইতিমধ্যে হাগ্ৰামা মহিলাৰীদেৱৰ হাতত এইটো জমা দিছে। তো মই আমাৰ শ্ৰদ্ধাৰ মহেশ্বৰ বসুমতাৰী ছাৰক ৰিকুৱেষ্ট কৰিছোঁ, তেখেতে যিহেতু সামাজিক জীৱনত বহুত দিন আছে, আমাকো অকণমান নতুন হিচাপে, ডেকা হিচাপে, যুৱ প্ৰজন্মৰ হিচাপে অকণমান চান্স আমাকো দিয়ক। আৰু তেখেতে হয়তো তেখেতে ইলেকশ্যন নেখেলিব, এনেকুৱা ধৰণৰ এটা ইংগিত মই পাইছোঁ ছাৰৰ পৰা। গতিকে আহি থকা দিনত আমাৰ সংঘাত নহয়, যাকে দিয়ক, মহেশ্বৰ বসুমতাৰী হ'লেও দিগন্ত বেজবৰুৱাই সম্পূৰ্ণ সহযোগ কৰিব, আৰু দিগন্ত বেজবৰুৱা হ'লেও মহেশ্বৰ বসুমতাৰীয়ে সহযোগ কৰিব। গতিকে BPF দলত এটাই কথা, হাগ্ৰামা মহিলাৰী। শ্ৰদ্ধাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তত আমি অটল থাকিম, আৰু আমি তেখেতে যাকে কেণ্ডিডেট দিয়ক, সেই কেণ্ডিডেটৰ হৈ আমি জঁপিয়াই পৰিম আৰু ইলেকশ্যনত জয়যুক্ত হ'ম। আৰু জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ যিটো গোৰেশ্বৰ সমষ্টিত আমি জানাত অসম বিধানসভাৰ যিটো অধ্যক্ষ BJP পাৰ্টি হৈ পেলাই খেলিব খুব মন আছে, আৰু তাৰো চৰ্চা চলি আছে। এই বিষয়ে যিটো আপোনালোকৰ এতিয়া BTC গভমেণ্টৰ বা ষ্টেটৰ এলায়েন্সত আছে বা NDAত আছে, কি ধৰণে আপোনালোকে সেই সমষ্টিত ইলেকশ্যন খেলিব বিচাৰিছে, এইটো জানিব বিচাৰিছোঁ। নাই, এইটো মই উত্তৰ দিব গ'লে এই সৰু মুখ ডাঙৰ কথা হ'ব, তো এইবিলাক উচ্চ পৰ্যায়ৰ কথা। গতিকে নিশ্চয় আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু ইয়াৰ লগত BJP দলৰ সভাপতি প্ৰমুখ্যে বিভিন্ন
আৰু আমাৰ হাগ্ৰামা মহিলাই তথা আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ নিশ্চয় এইটো সিদ্ধান্ত ল'ব। গতিকে মই ভাবোঁ গৌৰেশ্বৰ বিধানসভা সমষ্টিত যিহেতু আমি দুটা পৰিষদীয় সমষ্টিত আমাৰ MCLA জিকিছে, গতিকে আমি গৌৰেশ্বৰ বিধানসভা সমষ্টিত আমি কেণ্ডিডেট BPF দলে কেণ্ডিডেট পোৱাটো উচিত। গতিকে আৰু দ্বিতীয়টো কথা, যিহেতু এইটো এটা আনৰিজাৰ্ভ কনষ্টিটুৱেঞ্চি, আমাৰ গৌৰেশ্বৰ বিধানসভা সমষ্টিৰ ৰাইজে আমাৰ বেয়া নাপাব। কথাটো এনেকুৱা, আমাৰ যিহেতু আমাৰ শুক্লাই চেৰফাংটো ST ৰিজাৰ্ভ হয়, ঠিক তেনেকৈ আমাৰ গৌৰেশ্বৰো ST ৰিজাৰ্ভ হয়। গতিকে ইয়াত যথেষ্ট সংখ্যক জাতি জনগোষ্ঠীৰ ৰাজনীতি BPF দলে কেতিয়াও কৰা নাই, নকৰে। কিন্তু মই ক'ব গৈছোঁ, তথাপিও যিহেতু দুটা ST ৰিজাৰ্ভ সমষ্টি আছে, MLA কেণ্ডিডেটজন যদি নন ST হয়, ৰাইজে অকণমান ভাল পাব। আৰু নিশ্চয় এইটো BPF দলে তথা BJP দলে চিন্তা চৰ্চা কৰি নিশ্চয় কেণ্ডিডেটছাৰ আগবঢ়াব। মই জানিব বিচাৰিছো, যিহেতু আপোনালোকৰ এতিয়া যিহেতু নিৰ্বাচনৰ কাৰণে প্ৰিপাৰেশ্যন হৈ আছে, তো আপোনাৰ এইটো গৌৰেশ্বৰ সমষ্টি যিটো 2 লাখৰ অধিক যিটো ভোটাৰ্ছ আছে, তাৰ মাজত যদি কালি পৰহি আপোনালোকৰ যিটো হাই কামানে আপোনাৰ যদি কেণ্ডিডেট হিচাপে বা টিকেট দিয়ে, আপোনালোকে সেই 2 লাখৰ যে অধিক বা তাৰ বিভিন্ন মানে ঠাই আছে বা বিভিন্ন গাঁও আছে, তেনেকা ৰাস্তা বদলি বা কিছু কিছু কাম কৰিব লগা আছে, সেই বিষয়ে আপোনালোকে কি ধৰণে মন কৰি পেলাই কাম কৰিব বিচাৰিছে? কিছু কাম নহয়, বহুত কাম কৰিব বাকী। আপুনি আচৰিত হ'ব, 1947 চনৰ পৰা এতিয়া 2026 চন, আমি গৌৰেশ্বৰ বিধানসভা বুলি এতিয়া যিটো নতুন সমষ্টি পালোঁ, ইয়াত আগত আমি 2জন MLA পাইছিলোঁ। এটা তামোলপুৰ বিধানসভা সমষ্টি আৰু এটা ৰঙিয়া বিধানসভা সমষ্টি, 2জন MLA। কিন্তু আমাৰ ইয়াত MLAৰ ফালৰ পৰা কাম খুব আঙুলিৰ মূৰত লিখিব পাৰিব MLAৰ কামটো। বাকী BTCৰ ফালৰ পৰা যিখিনি হৈছে, কিন্তু MLAৰ কাম কোনটো কাম আপুনি বিচাৰিব লাগিব, বিচাৰি নাপায়। গতিকে 126 জন আমাৰ অসমত বিধানসভাৰ MLA 126 জন। তো 126 জনৰ ভিতৰত 2জন MLA থকা অঞ্চলটোত মই ক'লোঁ বিগত সময়ত আপোনাৰ MLAৰ কাম কোনটো আছিল বিচাৰিব লাগিব। গতিকে এই অঞ্চলত কৰিবলৈ কাম যথেষ্ট আছে, যথেষ্ট কাম আছে। আৰু মই ভাবোঁ MLA এজনে, বিধানসভাৰ সদস্য এজনে যথেষ্ট কাম কৰিব পাৰে, মাত্ৰ কাম কৰা মানুহ লাগে, কাম কৰা মন থকা মানুহ লাগে। যদি MLA হ'লো, MLA হৈ উঠি মই MLA হৈ থাকি 5 বছৰ যদি কটাব বিচাৰোঁ, একো নহ'ব। নিজৰ ঘৰ সংসাৰ পৰিয়াল বংশ উন্নতি হ'ব, কিন্তু সমাজৰ একো নহ'ব। গতিকে তেনেকৈ আমাৰ এই পিছপৰা অঞ্চলটো নহয়। আমি এনেকুৱা এটা অঞ্চলত বসবাস কৰোঁ, যিটো অঞ্চলত আপোনাৰ মানে কথাটো এনেকুৱা, আজি বাইহাটা চাৰিআলি, জালুকবাৰী সমষ্টি বা অসমৰ কিছু কিছু অঞ্চলত স্কুল এখনত 2টা শিক্ষকৰ পোষ্ট ধৰক খালী হৈছে, অট'মেটিকেলি এটা প্ৰচেছত গৈ ফিল আপ হৈ যায়। কিন্তু আমি এনেকুৱা এটা অঞ্চলত বসবাস কৰোঁ, ইয়াত সুৱাগপুৰ হাইস্কুল, যিখন হাইস্কুল মই কাম কৰিছিলোঁ, তাত বিগত 4 বছৰ ধৰি প্ৰায় 5টা টিচাৰৰ পোষ্ট ভেকেণ্ট আছিল। ভাবি চাওকচোন, ৰাস্তাটো বেয়া হৈছে, ৰাস্তাটোৰ অহা যোৱা কৰোঁতে মানুহে অলপমান কষ্ট পাব, কাৰোবাৰ কঁকালৰ বিষ আছে, অলপ বেছিকৈ বিষাব, নহয় জানো? কিন্তু এখন বিদ্যালয়ত, হাইস্কুল এখনত 5টা টিচাৰ পোষ্ট যদি প্ৰায় 4 বছৰ ভেকেণ্ট থাকে, সমাজ এখন পংগু হৈ যায়। বিজ্ঞানৰ শিক্ষক নাই। মই যিখন স্কুলত কাম কৰিছিলোঁ, সেই স্কুলখনত আপোনাৰ বিজ্ঞানৰ শিক্ষক এজন হৈছিল আপোনাৰ। গতিকে প্ৰায় 200 ল'ৰা ছোৱালীক ছায়েন্স আৰু মেথছ দুটা ছেকশ্যন, তো এনেকৈ এজন শিক্ষকে শিক্ষাদান কৰিব পাৰে নি কওকচোন? গতিকে গণিতৰ শিক্ষাৰ পৰা, বিজ্ঞানৰ শিক্ষাৰ পৰা 7খন গাঁৱৰ ল'ৰা ছোৱালী আমি পঢ়াইছিলোঁ। এই 7খন গাঁৱৰ ল'ৰা ছোৱালী যোৱা 4 বছৰ ধৰি বঞ্চিত হৈ আছে। এনেকুৱা কথাবিলাক নহয়। গতিকে অঞ্চলত কৰিবলগা কাম বহুত আছে, বহুত কাম আছে, অতি পিছপৰা অঞ্চল। হয়, মই শেষফালে আহিছোঁ, আপোনাৰ কেইটামান প্ৰশ্ন সুধি ফালে মই শেষ কৰিব বিচাৰিছোঁ অনুষ্ঠানটো। যিহেতু আপোনালোকৰ যিটো এতিয়া অসমৰ মুখ্যমন্ত্ৰী বা NDAৰ যিটো আপোনালোকৰ যিটো আছে দল, এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে আহি থকা নিৰ্বাচনত অসম বিধানসভাৰ যিটো MLA বিধানসভাৰ যিটো নিৰ্বাচনত NDA লৈ ফালে বা BPF UPPL BTCৰ যিটো লৈ ফালে একেলগে মানে ইলেকশ্যন খেলাটো অসমৰ মুখ্যমন্ত্ৰী কৈ আছে। এতিয়া আপোনালোকৰ যিটো প্ৰাৰ্থীৰ হাগ্ৰামা মহিলাৰ BTCৰ চিফ, তেখেতে কৈ আছে BTCৰ UPPL তেনেকা স্কোপ নাপাব বা আমাৰ লগত আমি নলওঁ, তেনেকা কৈ আছে। এই বিষয়ে আপোনালোকে এতিয়া ফাইনেলি কি কথা পাতি আছে বা কেনেকা ধৰণে এইটো নিৰ্বাচনটো খেলিব বিচাৰিছে, এইটো অলপ জানিব বিচাৰিছে। নাই, এইটো সিদ্ধান্ত NDAত UPPL আছেনে নাই বা UPPLে
ভৱিষ্যত দিনত কি কৰিব এই কথাটো UPPL BJP সিদ্ধান্ত ল'ব। আমাৰ কথা স্পষ্ট, মহিলাৰী দেৱে কৈ দিছে আমাৰ UPPLৰ লগত নহ'ব। তেওঁলোকে তেওঁলোকে NDAত থাকে যদি NDAত যি কৰে কৰি থাকক, কিন্তু UPPLৰ লগত চিট শ্বেয়াৰিঙকে আদি কৰি এনেকুৱা ধৰণৰ কথা নহ'ব। আমাৰ 15টা সমষ্টি BJP আৰু আমাৰ BPF দুয়োটা দলে ইলেকশ্যন খেলিব। কাৰণ UPPL ৰাইজে ৰিজেক্ট কৰা দল, বিগত নিৰ্বাচন প্ৰমাণ হৈছে, ৰাইজে বেয়া পাইছে। ৰাইজৰ যদি মেণ্ডেট নাই, ৰাইজে যদি ছাপৰ্ট নকৰে, সেই দলটোক ৰাজনীতি কৰি লগত ৰখাৰ কোনো যুক্তি আছে বুলি মই নাভাবোঁ। কিন্তু সিদ্ধান্ত আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা BJPয়ে নিশ্চয় সিদ্ধান্ত ল'ব। আমাৰ দলৰ উচ্চ স্তৰত এইবিলাক কথা আলোচনা হ'ব। তেখেতসকলে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মানিবলৈ আমি বাধ্য, আমি মানিম। তেখেতসকলে কোৱা মতে আমি কাম কৰিম। সেইটোৱে। লাষ্ট প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপোনাৰ যিটো এটা বিদ্যালয়ত কাম কৰি আছিলে, সেইটো কথাটো সুধিব বিচাৰিছোঁ। যিহেতু আপোনাৰ যোৱা 5 বছৰৰ যিটো UPPL গভমেণ্ট আছে, সেই সময়ত আপোনাৰ যিটো চাকৰি জব সেইটো ছাছপেণ্ড কৰা হৈছিলে। কি কাৰণে ছাছপেণ্ড কৰা হ'ল আৰু এতিয়া কি হৈ আছে সেইটো জানিব বিচাৰিছোঁ। একো নাছিল। আচলতে মই প্ৰায় 15 বছৰ মই শিক্ষক হৈ থাকিলোঁ হাইস্কুলৰ। তো 15 বছৰ মই শিক্ষক হিচাপে ভাল শিক্ষক আছিলোঁ। আপুনি আজিও চেলেঞ্জ কৰিছোঁ মই, যাওক আজি ডিজিটেলাইজ 15 বছৰত আপোনাৰ বছৰত 2টাকে ক্লাছ মিছ কৰা মোক দেখুৱাওকচোন। সদায় ক্লাছ কৰোঁ মই। আনকি মই এনেকুৱা ধৰণৰ কামো কৰিছিলোঁ, কেতিয়াবা মই CL ল'ব লগা হয়, ঘৰত কিবা এটা সমস্যা আছে, মিট আপ কৰি যায় 3টা বজাতো মই ক্লাছ কৰোঁ মোৰ ওচৰতে। আৰু মই ক্লাছ কৰি ভাল পাওঁ। ল'ৰা ছোৱালীখিনিৰ দায়বদ্ধতা আছে। অতি পিছপৰা অঞ্চল, এই অঞ্চলৰ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমাৰ অৰিহণা আছে আৰু এটা সময়ত জাতীয় সংগঠন কৰি আহিছোঁ। গতিকে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক আগুৱাই লৈ যোৱাৰ দায়িত্ব অন্তৰৰ পৰা পালন কৰিছিলোঁ। শিক্ষকৰ চাকৰি বুলি মই ভবা নাছিলোঁ, কাম কৰিছিলোঁ। কিন্তু বিগত বছৰৰ 15 জুলাইৰ দিনাখন এটা ঘটনা ঘটিল। আমাৰ যিটো মহৰীপাৰাৰ পৰা বগামাটি যোৱা ৰাস্তা, এই ৰাস্তাটোত প্ৰকাণ্ড খাল, গাঁত, প্ৰকাণ্ড কেনেকুৱা গাঁত জানে? এক ডাম্পাৰ চেন গেবেল সোমাই যোৱা গাঁত। তো বৰষুণ আৰম্ভ হ'ল। 2 জাকমান বৰষুণ দিয়াৰ লগে লগে মানে ল'ৰা ছোৱালী গাড়ী মটৰ একো চলিব নোৱাৰা কণ্ডিশ্যন এটা হ'ল। আমি ভাবিলোঁ এনেকেতো নহ'ব, ইফালে আমিতো ক্ষমতাত নাই, শাসনত নাই। তথাপি আমি কি কৰিলোঁ, আমি অলপমান অৰিহণা তুলি ৰাস্তাৰ গাঁতকেইটা মাৰাৰ ব্যৱস্থা কৰিলোঁ। কাৰণ চৰকাৰে দেখা পোৱা নাই, অকৰ্মণ্য জনপ্ৰতিনিধি এজন আছিল, দেখাই নাপায়। বিগত 3টা বছৰত সেই গাঁত হৈ আছে, দেখাই নাপায়। অথচ সেই গাঁত আমি 17 ঘণ্টাত মাৰিছোঁ। চৰকাৰ হোৱাৰ, গণেশ কছাৰী জয় হোৱাৰ পিছদিনা বা 2 দিন পিছত আমি সেই গাঁত কণ্টিনিউৱাছলি 17 আৱাৰ্ছ কাম কৰি মাৰিছোঁ। তো এই 17 জুলাইৰ দিনা কি হ'ল, আমি সেই গাঁতকেইটা মাৰি এটলিষ্ট অলপমান ডাঙৰ গাঁতকেইটা মাৰি গাড়ী মটৰখিনি চলি থাকক। কাৰণ ল'ৰা ছোৱালীবিলাকে ৰিক্সা উল্টি পৰে, ৰিক্সাবিলাক বাগৰি পৰে, ৰিক্সাৰে নাওকাটা লৈ যায়, গাঁটাবিলাকৰ কাৰণে যাব নোৱাৰে। তো আমি কি কৰিলোঁ, গণেশ কছাৰী ডাঙৰীয়া অকণমান সহযোগ কৰিলে আৰু আমি অলপ তোলা-তুলি কৰিলোঁ। আমি মহলত গৈ আলোচনা কৰিলোঁ, বালি মহল, শিল মহল আছে, গতিকে তাত গৈ আলোচনা কৰিলোঁ। বন্ধুসকলৰ কাৰোবাৰ JCB আছে, কাৰোবাৰ ডাম্পাৰ আছে, কালেকশ্যন কৰিলোঁ। এদিনৰ কাৰণে দি নাভাই কৰি আমি ৰাস্তাৰ গাঁতকেইটা মাৰাৰ ব্যৱস্থা কৰিলোঁ। এই গাঁতকেইটা মাৰোঁতে নিউজ চেনেল আহিল, আপোনাৰ দৰে এনেকৈ আহিল, কোনোবা এজন আহিলে নিউজ এটা কৰিলে। আৰু সেই নিউজটো কৰোঁতে সমালোচনা কৰিছোঁ চৰকাৰক, কাৰণ ৰাইজৰ কাৰণে গণতান্ত্ৰিক চৰকাৰ এখনে যদি কাম কৰিব নোৱাৰে, সেই চৰকাৰৰ প্ৰয়োজনীয়তা কি আছে? গতিকে সমালোচনা কৰিছিলোঁ, অকণমান আহিলে, ছাছপেণ্ড কৰি দিলে। ঠিকে আছে। গতিকে যিহেতু মোক ছাছপেণ্ড চাকৰি, মই আচলতে সিদিনা কিন্তু মই সম্পূৰ্ণ CL লৈ, মই CL পাওঁ 12টা, গতিকে CL লৈ মই সেইদিনা এই কামটো পৰিচালনা কৰিছিলোঁ। তথাপিও যিহেতু আৰু ৰাজনৈতিক আক্ৰোশ এটা পূৰণ কৰিবলৈ মোক চাকৰিৰ পৰা খেদিলে, মই আৰু চাকৰি নকৰাৰ সিদ্ধান্ত ল'লোঁ। গতিকে 15 বছৰ অঞ্চলৰ ল'ৰা সমাজৰ লগত মই কাম কৰিলোঁ। যথেষ্ট প্ৰডাক্ট আমি উলিয়ালোঁ। পিছপৰা অঞ্চল, ইয়াত প্ৰডাক্টৰ অভাৱ নাই, উলিয়াই আনিব লাগে। গতিকে এইবাৰ ভাবিছোঁ অলপমান বহল পৰিসৰত কাম কৰোঁ। বিদ্যালয়খনতে ব্যস্ত হৈ থকাৰ উপৰিও যদি অলপমান বহলকৈ কৰিব পৰা যায়, গতিকে অলপমান এনেকুৱা আৰু। গতিকে চাকৰি আৰু নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে মই ৰেজিগনেশ্যন দিয়াৰ পথত আগবাঢ়িছোঁ। মোক ছাছপেণ্ড কৰি থোৱা আছে এতিয়া, গতিকে ৰেজিগনেশ্যন দিয়াৰ পথত মই VRS ল'ম। গতিকে মই আগবাঢ়িছোঁ আৰু আহি থকা দিনত শুক্লাই চেৰফাঙকে ধৰি গৰেশ্বৰ পৰিষদীয় সমষ্টি বা আমাৰ নাগৰিজুলি পৰিষদীয় সমষ্টি, ইয়াত থকা সমস্যাবিলাকৰ লগত যুঁজিব বিচাৰিছোঁ। 2026 চন নাগৰিজুলি পৰিষদীয় সমষ্টিৰ এনেকুৱা জাগা মই আপোনাক দেখুৱাই দিম, 2 কিলোমিটাৰ দূৰৰ পৰা খোৱা পানী কঢ়িয়াই আনিব লাগে, ভাবক।
2 কিলোমিটাৰ দূৰৰ পৰা আজিৰ তাৰিখত অসমত এই ৰাজস্থানৰ কথা কোৱা নাই, অসমত আপোনাৰ 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰৰ পৰা খোৱা পানী কঢ়িয়াই আনিব লাগে। গতিকে সমাজখনত বহুত সমস্যা আছে, এই সমস্যাৰ লগত যুঁজিব লাগিব আৰু যুঁজাৰ মানসিকতাৰে থিয় হৈছোঁ। চাওঁ দলে কিমান দূৰ বিশ্বাস ৰাখে, হাগ্ৰামা মহিলাদেৱৰ আশীৰ্বাদ পাওঁ নে নাপাওঁ। যদি সকলোৰে আশীৰ্বাদ পাওঁ, নেতৃবৃন্দৰ আশীৰ্বাদ পাওঁ, ৰাইজৰ আশীৰ্বাদ পাওঁ, সহযোগ পাওঁ, তেনেহ'লে আহি থকা দিনত ৰাইজৰ হকে কাম কৰাৰ ইচ্ছা আছে। ধন্যবাদ থাকিলে আপোনালৈ, যিহেতু আমি যিখিনি কথা জানিব বিচাৰিছিলোঁ আৰু দৰ্শকসকলত যিমানখিনি আমি জানিব বিচাৰিছিলে বা ফ'কাছ কৰিব বিচাৰিছিল, সেইটো আমি গম পাইছোঁ আপোনাৰ মুখতে। আৰু আহি থকা যিটো নিৰ্বাচনত আপোনালোকৰ কি ধৰণে কাম কৰিছে, আৰু আপুনি যিটো এজন প্ৰাৰ্থী বিচাৰি ওলাই আহিছে BPF দলৰ পৰা, আৰু প্ৰাৰ্থী পোৱাৰ পিছত আপুনি জিকাৰ পিছত কি ধৰণে কাম কৰিব, সেইটো দৰ্শকসকলৰ আমাৰ বড়োলেণ্ড টাইমছৰ মাজতে উল্লেখ কৰিলে। সকলো গম পাইছে যেন মই ভাবোঁ, যিহেতু আমিও আপোনাক আশাবাদী থাকিল আহি থকা নিৰ্বাচনত যিটো আপুনি প্ৰাৰ্থী হৈ আহক আৰু হাইকমাণ্ডে আপোনাক ভাবা ধৰণে সহায় কৰিব বুলি আমি আশাবাদী। আমি যিটো কথা পতা আজি প্ৰগ্ৰাম সেইখিনিতে শেষ কৰিলোঁ। ধন্যবাদ। আপোনাক ধন্যবাদ। থেংক ইউ।